আসসালামু আলাইকুম। মই যি ঠাইখনত আছোঁ এই ঠাইখন হ'ল আমাৰ নামনি অসমৰ ধুবুৰী জিলাৰ আলমগঞ্জ মুৰালী ঘাটত। তো ইয়াত ইস্তেমা হ'ব অহা ডিচেম্বৰ মাহত 21, 22, 23 তাৰিখত। তো আপোনালোকেতো দেখি আছে ইস্তেমাৰ পেণ্ডেলৰ কাম এতিয়া জোৰদাৰ গতিৰ সৈতে চলি আছে। এই মহান ইস্তেমাত কোৰাণ হাদিছৰ আলোকে ধৰি দিনী নছিহত, আত্মশুদ্ধিৰ বয়ান, ইমান আমল শক্তিশালী কৰাৰ কথা তথা যুৱ সমাজৰ ইমান নৈতিকতা আৰু সমাজ গঠন সম্পৰ্কে মূল্যৱান উপদেশ দিয়া হ'ব, আলম ওলেমাসকলে দিব। এয়া নামনি অসমৰ ইস্তেমা নহয়, সমগ্ৰ অসম তথা সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্বৰ মুছলিম সমাজৰ বাবে এটা মহান দিনী সমাগম। গতিকে ইস্তেমাৰ পেণ্ডেলৰ আৰু ব্যৱস্থাপনা কামত সকলোৰে সহায় সহযোগিতা, শ্ৰম, নিয়ত আৰু সদিচ্ছা কামনা কৰা হৈছে। আপোনাৰ সামান্য সহায়ে এই ইস্তেমাক সফল কৰি তুলিব। অন্তিমত মহান দোৱা মোনাজাত অনুষ্ঠিত হ'ব 23 ডিচেম্বৰ তাৰিখে। গতিকে এই মোনাজাতত নিজৰ পৰিয়ালৰ, সন্তানৰ, সমাজৰ তথা অসম তথা সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্বৰ উম্মতৰ কল্যাণৰ বাবে দোৱা কৰা হ'ব। আৰু এই ইস্তেমাত বহুতো আলেম উলেমা আহি উপস্থিত হ'ব, আপোনালোকে সচককে দেখিব। গতিকে আপোনালোকে সকলোৱে যাতে এই পবিত্ৰ ইস্তেমাত আহি উপস্থিত হ'ব পাৰে আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।